বিহু বিহু ফোন এটাকে লগাই লওঁচোন। হেল্ল' আত্ৰহিনী, ভালনে? আমাৰ পোনাকনে ছোৱালী আনিলে নহয়। ক'ৰ জানো ৰং নাম্বাৰত চিনাকি হোৱা মডাৰ্ণ এজনী, কাম বন একোৱেই নাজানে। মুখখন যে ইমান ছাৰ, কিবা এটা ক'লে ইমান গেজেক মাৰি ধৰে। হেল্ল' বৰাণী, আলহী আহিছে এতিয়া, হ'বচোন দেই। মই আপোনাৰ লগত পিছতে কথা পাতিম, নহলে আপোনালোকৰ ঘৰলৈকে যাম। হ'ব এতিয়া। বৰাণী, আছানে? আছো আছো। আপোনাৰ ভালনে? ভালেই ভালেই। আহক আহক, আপুনি ভিতৰলৈকে আহক। বলো। আহা বহা। কথা এটা সুধিছিলো নহয়, পোনাকনে বুলি ছোৱালী এজনী আনিলে সঁচা নেকি? সঁচা, আজি এসপ্তাহ মানে। ইমান বস্তু আনিলে থবলৈ জেগাকেই নাই। হয় নেকি? জানো, আমাৰনো ই কিনো চাই আনিলে। যৌতুকত একোৱেই নানিব যেন পাইছো। ভগৱানেহে জানে আৰু কি আনে। আহোঁতো হাতত একো এটা লাগি অহা নাই নহয়, জানা? হয় নেকি? কবা তুমি কলহে হব। বস্তু খুজিবা আকৌ, দেখাতচোন ধনী যেনে লাগিছে। ঠিকেই আইতা, আপুনি কি কবলৈ আহিছে? এইবোৰ লোকৰ ঘৰে ঘৰে কি আপোনাৰ এইবোৰে কাম নেকি? কথা লগাই ফুৰা দেখা নাই দেই আইতা আপোনাৰ নিচিনা। দেখিলা, এইজনীয়ে মোৰ বোৱাৰী। এইজনী লগতে ভগৱানে ভাত খাবলৈ এই ফুটাৰ কপালখনত লিখিলে। হ'ব দিয়া বৰাণী, তুমি বহা, মই যাওঁ। ৰ'ব আইতা, মই চাহ বনাইছো। নালাগে বোৱাৰী, মই বেলেগ এদিনে খাই যাওক। নাই নালাগে, মই যাওঁ বৰাণী। বৰষুণ গলে জাপি, মানুহ গলে চাহ। দেখিছা নাই চন্দ্ৰবুক? তুমি আগত মোক ৰাতি পৰে এগাল আনি দিছে যে, এগাল ঢাল তেল। ক'তনো ঢালিছো মা? পৰে কোম্পানীত কাম কৰে যে, ক'তনো ঢালিছ? দেখিছো নহয় কিমান ঢালিছ। মোৰ পেঞ্চনৰ টকাকেইটা ঘৰখন চলাওতে গৈছে। পৰে এইটো আনিলে, মোৰ ডিঙিতে এৰি থৈ গুচি গলগে। কথা কবলৈ এখন। কি যে বুঢ়ী এইজনী, ইমান চিকটা মৰিবলৈ বা কেইদিন আছে তাই? কথা কি চাবি, সেইকাৰণে পুতেকৰ লগত চাগে এই মুখামুখি কৰি থাকিব নোৱাৰে। মোৰ যে কি হব এইখন ঘৰত। আজিকালি এইবোৰ কি মোবাইল ওলালে। এজনী ইমান ধুনীয়া দেখিবলৈ। কোন হয় সোমাই আছোন। তহঁত কিজনী আহিলি? বিছে, তহঁত কিজনীক এনেকে দেখি পিনি মোৰ ইমান ভাল লাগিছে। ভালনে? ভাল। কিন্তু তহঁত কিজনী ভালনে? ভালেই। তহঁতে কিবা উদ্দেশ্যতে আহিলি? পিছে কি উদ্দেশ্যত আহিলি? মমাই বোলে মামী এজনী আনিলে সঁচা নি? সঁচা। ভালেই কৰিলি তহঁত কিজনী আহিলি। কোন আহিছে? মামী আহিছে। এয়া মোৰ ছোৱালী তিনিজনী, টিনা, মীনা। ভাল তোমালোকৰ? ভাল। তোমাৰ নামটো? টিনা গগৈ। তোমাৰ? মীনা গগৈ। তোমাৰ? টিনা গগৈ। গোটেই কেইজনী একেলগৰ মানে? মই চাহ বনাও দেই, তোমালোকে মোৰ ৰুমতে কাপোৰ সলাই ল'বা। আহা, যোৱা ফ্ৰেছ হৈ লোৱাগৈ, যোৱা। ইমান ভাগৰে যোগে যে তোমালোক আহিলা। বোৱাৰী, মোলৈ চাহ একাপ আনিবাচোন। ৰ'ব মা। তোমাৰ মোবাইলটো ইয়াতে আছে দেই। এইবোৰ চাইনিজ মোবাইল। পাৰি চাহ একাপ আনাচোন মোলৈ। নিছো মা। না দিয়া ডাঙৰক
অকণ বহি দিব লাগে বুলি নাজানা নেকি তোমাতকে মই বহু গুণেই ডাঙৰ যোৱা আজিৰ পৰা এনে ভুল নকৰিবা চাৰণ চোৱা কি যে তিতা চাহখন বনাইছে তই নাজানো নেকি বনাবলে মই ঠিকেই কৈছিলো এইজনীয়ে যে কাম চাম নেজানে বুলি ময়ো লাগি দিওঁ দিয়া নালাগে থোৱা আলহী ছোৱালী বহিবাচোন তোমালোকে মই কাটো তহঁতে এইটো মোবাইল চলাবলৈ জানো 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 এইটো আমাৰ বোৱাৰী মোবাইল পিছে এটা কথা নহয় তহঁতৰ মায়ে তাত লগাইছিল নেকি লগাইছিলে কি লগাইছিলে গামোচা লগাইছিলে কিখন যে কৰি থাকে এইহেন গৰম দিনত তাঁতখন লগাই কৈ মই আগতে জানো বৈছিলো তহঁতৰ মায়ে যে সি বেগুনীয়া কাপোৰযোৰ মই দিয়া বৰ ধুনীয়া লাগিছিলে তহঁত পিন্ধোৱা নেকি পিন্ধিছিলো নিপিন্ধিবি বা মই বোৱাহে কাপোৰ তই লৈ আহিলি বহ মানুহজনী ইমান ভাল মৰমীয়াল আপুনিনো কিয় গালি পাৰি থাকে তই এইবোৰ কথা কি কৈছ কথাটো চোন নোহোৱা নহয় মই সেই তাইক বৰকৈ কেতিয়া জেঙাই দিছিলো আচলতে লোকৰ কথা শুনিয়ে মই মোৰ বোৱাৰীজনীক বৰ কেতিয়া জেঙাই দিলো জানো এইখন যে কি কৰিলো মামী চাহ এইখন যে কৰিলো মই এইবোৰ মোৰ ভুলেই হ'ল মামীৰে মোৰ বিষয়ে কিবা এটা কৈছে নেকি নাই কোৱা কিবা এটা কলে কবি তহঁতি মোৰহে নাতিনি মা চাহ আনিছিলো থোৱা থোৱা খাবা দেই তোমালোকে লোৱা মই এইমাত্ৰ একাপ খাইছিলোচোন তাতে চাহটো বা তিতা আছিল দিয়া এতিয়া এইটো বাৰ খাই লওঁ বৰ গৰমো এইটো বা বৰ সুন্দৰ চাহ তই বনাই আহিছিলি নেকি নহয় মই বনাইছিলো মা ব'লাচোন বোৱাৰী তুমি ভিতৰলৈ মই তোমাৰ লগত দুটামান কথা পাতিবলৈ আহক আহক পিছে তহঁত কিজনী বৰ দেই ভাজিয়া চাজিয়া নেলাগা নহয় তহঁত কিজনী সেইটো কাৰণে মোৰ ভাল লাগে মই আহো বোৱাৰী কি কৰিছা শাক কাটি আছিলো মা বহক নালাগে বহিবলৈ তুমি ইমানবোৰ কষ্ট কৰি আছা পিছে এটা কথা নহয় তোমাক মই মাফ খুজিবলৈ আহিছো কিয় মা সেইদিনাখিনিৰ পৰা মই যে তোমাক যে ইমান কেতিয়া জেঙা দি আছো সেইদিনাখিনি যে ৰাতিপুৱা মানুহজনী আহিছিল তেতিয়াৰ পৰাই জানানে মোৰ যদি কিবা এটা ভুল হয় মাফ কৰি দিবা আৰু মা আপোনাক মই ভুল বুজা নাছিলো নহয় মই গম পাইছিলো আপুনি লোকৰ কথা শুনিছে বুলি দেহি তুমি আচলতে মোৰ বোৱাৰী এজনীয়ে মোৰ লক্ষ্মী বোৱাৰী নহয় 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 মোৰ এজনী লক্ষ্মী বোৱাৰী নহয় এজনী মোৰ ছোৱালী ইমানে ভাল পিছে এটা কথা কওকচোন এতিয়া পৰা তুমি সহজে তেল ঢালিবা এতিয়া মোৰ কোনো কেতেৰা জেঙা মাছ কিনিব নালাগে হ'ব হ'ব মা এতিয়াৰ পৰা আকৌ পুনাকনৰ লগতো ফোনত কথা পাতিব পাৰিবা আজিৰ পৰা পুনাকনৰ লগতো মোৰ মাতবোৰ অত্যন্ত শুদ্ধ হৈ যাব হ'ব হ'ব মা তুমি এটা কাম কৰাকে তেল অলপ সৰহকে দি মাংস অলপ আনোগে হ'ব হ'ব তুমি বনোৱাগে তাতে ছোৱালী কেইজনীও আছে নহয় মই যেতিয়া হলেও এতিয়া বোৱাৰীৰ ওপৰতে চলিব পাৰিম আৰু আমাৰ শাহু বোৱাৰী খণ্ডটো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে কমেণ্ট বক্সত জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ